নমস্কাৰ, মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অনন্যা অধিকাৰী ব্লগটোলৈকে আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি এটা বিশেষ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো আপোনাৰ মাছৰ মাথাইদি বিলাহী দি বনাম। মই মাছৰ মাথা বিলাহী দি অতি সুন্দৰ, খাবলৈ বহুত টেষ্টি হয়। মই আগতে ট্ৰাই কৰিছিলোঁ, খাইছোঁ, ভাল পালোঁ। সেইটো কাৰণে মই ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই মোৰ ৰেচিপিটো। আৰু এতিয়া আমি বিশেষ পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে। ব'লকচোন আমি কিটচেনলৈকে যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি ৰেচিপিটো আৰম্ভ কৰি দিওঁ। ব'লক বিশেষ পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। পিঁয়াজ আৰু আদা নহৰুখিনি মই আগতে অকণমান ভাজি লৈছোঁ। তাৰপিছত আৰু ইয়াত বিলাহীখিনিও দি দিলোঁ আৰু লগতে মই ইয়াতে অকণমান লৰাই থাকিম, যিহেতু পিঁয়াজখিনি ইতিমধ্যে আগতে অকণমান ভজা হৈছিল। তাৰপিছত বিলাহীখিনি দি দিলোঁ আৰু অকণমান লৰাই ইয়াতে মই অকণমান হালধি দি দিলোঁ ইয়াতে। আৰু হালধি দিয়া হোৱাৰ পিছত মই এখন ঢাকনিৰে অকণমান সিজিবলৈ ঢাকি দিম আৰু তাৰপিছত ঢাকনিখন খোলা হোৱাৰ পিছত মই সোৱাদ অনুসৰি নিমখ ইয়াতে এড কৰিলোঁ আৰু নিমখখিনি এড কৰাৰ পিছত ভালদৰে লৰাই দিম, যিহেতু মছলাখিনি ধুনীয়াকৈ লাগি ধৰে, গোটেইখিনি মিক্স হয়। সেইটো কাৰণে মই ইয়াতে অকণমান আৰু পানীও দি দিলোঁ, পানী এড কৰিলোঁ আৰু এতিয়া হেতাখনেৰে লৰাই আছোঁ আৰু এয়া ধুনীয়াকৈ সিজিছে বিলাহীখিনি আৰু অকণমান ঢাকনিখনেৰে ঢাকি দিব লাগিব। আৰু ইয়াতে মই কেইটামান জ্বলা লৈছোঁ আৰু জ্বলাকেইটাও মই ইয়াতে দি দিম। আৰু আপোনালোকে জ্বলা যদি বেছিকৈ খায় বেছিকৈ দিব পাৰে, কমকৈ খায় কমকৈ দিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ হ'ব। আৰু মই অকণমান বেছিকৈ খাওঁ, সেইটো কাৰণে জ্বলা অকণমান বেছিকৈ দিছোঁ। কাৰণ ইয়াতে কিন্তু জ্বলা কমকৈ দিলে টেষ্টটো ফুটি নুঠে, জ্বলা অকণমান বেছি লাগে। সেইটো কাৰণে খাবলৈও বহুত টেষ্টি হয়। আৰু এতিয়া হেতাখনেৰে লৰাই দিম। তাৰপিছত আৰু মই পানী ইয়াতে এড কৰিলোঁ আৰু পানী এড কৰাৰ পিছত যিকেইটা মই মাছৰ মাথা ভাজি থৈছিলোঁ আৰু সেই মাছৰ মাথাকেইটা মই ইয়াতে দি দিম। মাছৰ মাথাকেইটা দি ভালদৰে মই ভাঙিবলৈ ট্ৰাই কৰিম আৰু তেতিয়াহে গোটেইখিনি মছলা আৰু মাছৰ মাথাই গোটেইখিনি ধৰক মিশ্ৰণ হৈ যাব, যিটো মছলাখিনিৰ লগত মিলি যাব। সেইটো কাৰণে মই বস্তুখিনি ভালদৰে ভাঙি ল'ম। এয়া ভাঙি লৈছোঁ আৰু তাৰপিছত চাওক, কালাৰ চাওক না, ইমান ধুনীয়া হৈছে খাবলৈ। আৰু ইয়াতে মই বিশেষ একো মছলা নিদিওঁ, যিটো মিট মছলা হয়, সেই মিট মছলা অকণমান দি দিছোঁ সোৱাদ অনুসৰি। আৰু এতিয়া হেতাখনেৰে লৰাই দিম, তাৰপিছত গেছটো অফ কৰি দিম। আপোনালোকেও এনেকুৱা ধৰণত বনাই চাব পাৰে, ট্ৰাই কৰিব পাৰে ঘৰত। বিশেষ একোতো নালাগে, মাছৰ কেতিয়াবা যদি মাথা ধৰক আপোনালোকে নাখাওঁ, আমনি আহিছে, তেতিয়াহ'লে এনেকুৱা ৰেচিপি এনেকুৱা টাইপত বনাই খাব পাৰে। বহুতে টেষ্টি হয়, খাবলৈ বহুতে সোৱাদ হয় আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। কেতিয়াবা আৰু ধৰক সাধাৰণতে ঘৰত এইখিনি বস্তু থাকে আৰু মই ছাপ'জ সাধাৰণ মানুহেও খাব পৰাকৈ মই ৰেচিপিটো বনাওঁ। মই ৰেচিপিবিলাক চবেই যাতে ঘৰত বিশেষ একো বস্তু নোহোৱা টাইপত মই বনোৱাই
ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শেষত বেল আইকনটো দবাই দিব। আৰু মোৰ যদি ভিডিঅ'টোত আপোনালোকে প্ৰথম বাৰৰ বাবে চাইছে তেতিয়াহ'লে বেল আইকনটো আৰু ঘণ্টাটো দবাই দিব। আৰু এতিয়ালৈকে বাই বাই, আৰু আকৌ নতুন নতুন ভিডিঅ' আপোনালোকলৈকে লৈ আহি থাকিম। চ' মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে এনজয় কৰি থাকক, আৰু আপোনালোকক এনেকৈ এণ্টাৰটেইন আৰু ৰেচিপি সকলোবিলাক মই দি থাকিম। চ' এতিয়ালৈকে বাই বাই এণ্ড গুড বাই, আৰু ভালকৈ থাকক, ভালদৰে থাকক, হেপ্পী থাকক, সুস্থ থাকক। চ' বাই বাই।